নমস্কাৰ। এটি কবিতা পাঠ কৰিব লৈছো। কবিতাটিৰ শিৰোনাম বাহাদুৰি। কবি নাছৰিন আখতাৰ, আবৃত্তিকাৰ ৰাবিয়া বেগম। দুদিনৰ দুনিয়াত মানৱে বৰ বাহাদুৰি কৰে, পাহৰি যায় সকলো চাবি কাঠি যে নেদেখাজনৰ হাততেই। মানৱৰ কৰ্মকাণ্ডত নেদেখা জানো ৰুষ্ট হৈ মাজে মাজে সাৱধান কৰি মানৱক। ভূমিকম্প আহিল, কৰোণা আহিল, 1 মিনিটৰ কাৰণে সকলোৱে পাহৰিলে। 1 মিনিটৰ কাৰণে সকলোৱে পাহৰিলে মানুহৰ পৰা দূৰত্ব বজাই চলিব লাগে। সেইটো সকলো পাহৰিলে। ভয় শংকাত নিজৰ জীৱন বচাবলৈ সকলোৱে বাহিৰলৈ দৌৰিলে। কৰিবা ভয় নেদেখাজনলৈ, সকলো চাবি কাঠি যে নেদেখাজনৰ হাততেই। তাকেহে মূৰ্খ মানৱে নবুজি দুদিনৰ দুনিয়াত মই বৰ ভাৱ দেখুৱাই মিছাতে দম্ভালি মাৰে। উচ্চ নিজ জাতি ধৰ্ম ধনী দুখীয়ালৈ বাহাদুৰি কৰি মূৰ্খ মানৱে ধৰ্মলৈ কাজিয়া কৰে। নেদেখাজনে যে সৃষ্টি কৰিছে সকলোকে তাকেহে মানৱে নুবুজে। হে মানৱ, কিয়নো কৰা মিছাতে বাহাদুৰি? জানানে নাই মাটিৰ দেহা যে মাটিতেই মিলিব, মৃত্যুৰ পিছত সকলোৱে একেলগে থাকিব লাগিব। ধন সম্পত্তি জাতি ধৰ্ম সকলোবোৰ ইয়াতে পৰি থাকিব। হে মানৱ, দুদিনৰ দুনিয়াত মিছাতে নকৰিবা বাহাদুৰি। নহবা ইমান অহংকাৰী, নেদেখাজনলৈ ভয় কৰি জাতি ধৰ্ম বাদ দি হিংসা পৰিহাৰ কৰি আহাচোন আমি থাকো মিলি জুলি, বাই ভনী ভাই ককায়ৰ দৰে, বাই ভনী ভাই ককায়ৰ দৰে। ধন্যবাদ।